আচলতে বিতৰ্কৰ বিষয় নহয়। কালি মই যি জায়গাত গৈছিলোঁ তাত ইটো প্ৰসংগত আমাৰ আলোচনা হৈছিলে আৰু বাকী বক্তাসকলেও এই বিষয়ত ভাষণ দিছিলে। তেতিয়া মই মোৰ ভাষণৰ সময়ত মই বৰ্তমান সময়ৰ যিবোৰ মানে দেখা দিয়া সমস্যা মানে আমাৰ মানে সমাজৰ মাজত এই কথাটো লৈ পেলাই মই কৈছোঁ। বিশেষ কৰি হিন্দু মানুহৰ কথাটো মই কৈছোঁ। আজিকালি হিন্দু মানুহ মানে আপোনাৰ পৰিয়াল পৰিকল্পনাৰ আধাৰত মানে চবে সজাগ হৈ যোৱাৰ পিছত যে বাচ্চাৰ জন্ম দিয়া হাৰটো খুব কমি গ'ল আৰু এটা বাচ্চা হোৱাবিলাকৰ মানে তেওঁলোকৰ ঘৰ চাবলৈও নাই, ক'ৰবাত চাকৰি কৰিলে তাতে থাকি গ'ল, মাটি বাৰী চাবলৈ নাই, মা দেউতা মানে তাক তেওঁলোকক চাবলৈ নাই, লগতেও লগত যাব নোৱাৰে, এনেকুৱা ধৰণৰ চিটুৱেশ্যন। গাঁৱৰ স্কুল LP স্কুলবিলাক আজি মানে কি কয় ছাত্ৰ নোহোৱাৰ কাৰণে বন্ধ হৈ গ'ল। তাক লৈ আমাৰ ইমোশ্যনেল থাকে যে অসমীয়া মাধ্যম স্কুল কিয় বন্ধ হ'ব লাগে, বড়ো মাধ্যম স্কুল কিয় বন্ধ হ'ব লাগে। এইফালে এটা পৰিয়ালত 30 বছৰৰ পিছতে এটা সন্তান হয়, মানে 30 বছৰ লাগে যে ল'ৰাটো এটা জন্ম হ'ল, সি ডাঙৰ দীঘল হৈ 30 বছৰ পিছতহে বিয়া হ'ব আৰু যদি বাচ্চা এটা জন্ম হ'ব লাগে তো 5 বছৰমান হয়। তো 35 বছৰৰ পিছতহে এটা বাচ্চা মানে আহি যায় এটা পৰিয়ালত। আৰু সি যদি ক'ৰবাত থাৰ্ড চাকৰি কৰিলে বেলেগ জায়গাত তো সিটো গাঁৱৰ স্কুলখনত পঢ়িবলৈ নাহে তাৰ ল'ৰা ছোৱালী, বাকী তাৰ ঘৰৰ মাটি বাৰী চাবলৈও নহয়। সেইটো লৈ ফালে কালি এটা আমাৰ এনে চলি থকাৰ সময়ত এই কথাটো মই কৈছিলোঁ। আচলতে এটা যদি সন্তান হয় তেতিয়াতো চৰকাৰী সাহায্যৰ কোনো প্ৰয়োজন নাই কাকো, কাৰণ এটা সন্তানকতো দুইজনে মানে মাক বাপেকে তেওঁলোকে চোৱা চিতা কৰিব পাৰে, যত্ন ল'ব পাৰে, চব কৰিব পাৰে। এই কথা প্ৰসংগতে মই কৈছিলোঁ। বাকী 3টা পোৱা 4টা বাচ্চা 5টা বাচ্চাক সাহায্যৰ প্ৰয়োজন আছে, যাতে তেওঁলোকে ল'ৰা ছোৱালী বেছি হোৱাৰ কাৰণে তেওঁলোকক সহায় কৰিব লাগে। হিন্দু সমাজৰ ক্ষেত্ৰত মই এইটো কথা কৈছোঁ। মোকো কোনোবা অলপ কৈছে মানে যে নিজে কৰকচোন, আনক কিয় কৈছে। কিন্তু মই আপোনালোকক জনাওঁ মোৰ 4টা ল'ৰা ছোৱালী আৰু আমি দাদা ভাই বাইদেউ আমি 9 জন। আৰু স্যার প্রেমিক আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰোঁ। আপোনালোকে বিজেপি চৰকাৰ কৈছিলে টাইম মতে ঘৰটো ওলাই দিব লাগে বুলি কৈছিলে, কিন্তু আমি গাঁৱকে দেখা পালোঁ যে ঘৰ পৰা ইনকমপ্লিট হৈ আছে। কিছুমান বেনেটৰ মানে কিছুমান বেয়াকে ফিডবেক দি আছে, ঘৰ পৰা ইনকমপ্লিট হৈ আছে। তো এতিয়া BTC ইলেকশ্যন আহি আছে, এই ক্ষেত্ৰত আপুনি ষ্ট্ৰংলি কি ক'ব বিচাৰে? নাই চোৱা, প্ৰত্যেকটা ঘৰটো সম্পূৰ্ণ কৰিবই লাগিব আৰু সেইটোৰ কাৰণে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে অলৰেডি মানে আমি ডিচিশ্যন লৈছোঁ। DC ডাঙৰীয়া অলৰেডি মানে ষ্ট্ৰিক্ট অৰ্ডাৰ দি ফালে এতিয়া যিসকলে ঘৰ বনোৱাৰ দায়িত্বত আছে, মানে কোনোবাই যদি মানে দায়িত্ব লৈছিল, এই মানুহজনক অলৰেডি মানে কি কয় মাটি ফালে জনাই দিয়া হৈছে। তেওঁলোকে যদি নকৰে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব আৰু নহ'লে পইচাখিনি তেওঁ ঘূৰাই দিব লাগিব। তাৰমানে আমাৰ কি সমস্যা হৈছে গাঁও অঞ্চলবিলাকত, যি দুখীয়া মানুহে ঘৰ পাইছে এই দুখীয়া মানুহৰ ইটা বালি কিনাৰ কোনো অভ্যাস নাই, ৰদ কিনাৰ কোনো অভ্যাস নাই, ঘৰ বনোৱাৰ কোনো অভ্যাস নাই। সেইকাৰণে কোনোবা গাঁৱৰ মানুহে বা কোনোবা চিনাকি মানুহে যদি তাক ঘৰটো বনাই দিয়াত আশ্বাস দিয়ে, তেতিয়া তেওঁৰ মতে তেওঁকে দায়িত্বটো দি দিয়ে। এতিয়া বনোৱা মানুহজনৰো আমি চিধাকৈ ক'ব নোৱাৰোঁ, কাৰণ যিয়ে বেনিফিচাৰী তেওঁৱে বনাব দিয়ে আৰু বেনিফিচাৰীকো আমি দোষ দিব নোৱাৰোঁ। যি মানুহৰ ডেইলি হাজিৰা কৰে আৰু যি মানুহে কেতিয়াও ঘৰ বনোৱাটো দেখা পোৱা নাই, এই মানুহজনে এটা RCC ঘৰ বনাবৰ কাৰণে চিমেণ্ট বালি ইটা এইবিলাক যোগান ধৰা, প্লাছ মিস্ত্ৰীৰ লগত দাম দৰ কৰা, ঘৰটো কেনেকুৱা হ'ব লাগে এইটো চাই থকা, পইচাটো লিমিটেড। গতিকে তেওঁ নিশ্চয় মানে কোনোবা যদি তাৰ বিশ্বাসী মানুহ পায় আৰু বিশ্বাসী মানুহে যদি কথা দিয়ে, তেতিয়াহ'লে তেওঁ তাক দায়িত্ব দিবই। তেনেকুৱা ধৰণৰ মানে দগবিলাক আমি 100% কাকবাৰ ডাইৰেক্ট দিব নোৱাৰা হৈছে। সেইকাৰণে এতিয়া মানে ঘৰৰ মালিকক প্ৰথম এতিয়া চাৰ্জ কৰা হৈছে আৰু ঘৰৰ মালিকে যাক কৈছে সেই মানুহজনক মানে মাতি ফালে দায়িত্ব দিয়া হৈছে, ডেডলাইন দিয়া হৈছে আৰু লাহে লাহে সেইটো যদি নহয় আপোনালোকে দেখিব তেওঁলোকৰ ওপৰত একশ্যন হৈ যাব। পানেৰী সমষ্টিত বহুখিনি নিয়াৰিকৈ আঁচনিসমূহ ৰূপায়ণ হ'বলৈ গৈ আছে বা হৈ আছে। বৰ্তমান অৱস্থাত আপোনাৰ যি মানে ষ্ট্ৰং পদক্ষেপত, কিন্তু টংলা সমষ্টি যিটো নৱগঠিত টংলা সমষ্টিত কেইটামান গাঁও আছে, গাঁওবিলাকৰ কিন্তু বাট পথত যি শোচনীয় অৱস্থা আজিলৈ কৰা নাই। তেনে ক্ষেত্ৰত আপুনি কিবা আঁচনি লৈছে নেকি? নাই, এতিয়া নিশ্চয়কৈ আমি মানে বছৰে যিটো নতুন আমাৰ মানে কি কয় পৰিকল্পনাৰ আধাৰত
চৰকাৰৰ কিবা আছে তাত আমি যিমান পাৰোঁ আমাৰ সমষ্টিৰ ৰাস্তা পদূলিখিনি তাত আমি মানে কি কয় প্ৰপ'জাল দি ফালে আবণ্টনটো আমি লৈ আছোঁ গতিকে এইবাৰো টংলাত বহুতকেইটা ৰাস্তা আছে আমাৰ কি কয় 30টাতকৈ বেছি মুখ্যমন্ত্ৰীৰ যিটো পাকীকৰণ যোজনা মানে তাত আমি অলৰেডি পঠাইছোঁ সেইখিনি হ'বই তাৰ বাদেও আমাৰ বাইদেউ আছে তেওঁ BTCত মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো BTCত দিয়া গুডউইল মিছন তাতে তেখেতেও এই মানে টংলাৰ পৰা 4 কোটি টকা অলৰেডি ধৰিছে গতিকে তেনেকুৱা ধৰণৰ আৰু অন্যান্য শিতান প্ৰাইম মিনিষ্টাৰ গ্ৰাম চড়ক যোজনা মানে ইয়াতো আমাৰ কেইটামান মেইন ৰাস্তাবিলাকৰ মানে প্ৰপ'জালটো আছে গতিকে মানে যিবোৰ ৰাস্তা এতিয়া শুশুনীয়া দেখি আছে মই ভাবোঁ মানে 1 বছৰমানৰ পিছত বহুতখিনি ঠিক হৈ যাব এইখিনি কামটো হৈ যোৱাৰ পিছত